হেল্ল' বন্ধুসকল, আছামিজ গুৰু চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি আমাৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। বন্ধুসকল, আজি আমি শিকিম PF একাউণ্টত KYC কেনেকৈ কৰা হয়। প্ৰথমতে আমি গুগলত গৈ সাৰ্চ কৰিম EPFO। তাৰ পাছত আমি UN-ত ক্লিক কৰিব লাগিব। তাৰ পাছত এটা এনেকুৱা ইণ্টাৰফেচ দেখা পাম। এতিয়া আমি 3 ডটত ক্লিক কৰি ডেস্কটপ সাইট মোড কৰি ল'ম। এতিয়া আমি ইয়াত UN আৰু পাছৱৰ্ডটো দি দিব লাগিব। আৰু কেপচাটো দি দিম। তাৰ পাছত সাইন ইন কৰিব লাগিব। এতিয়া ক্ৰছ চিনটো ক্লিক কৰি নাইকিয়া কৰি ল'ম। আৰু এটা কথা মন কৰিব লগা, যদি ডেস্কটপ সাইট নকৰোঁ তেনেহ'লে ওপৰৰ অপশ্যনবোৰ নাহে। এতিয়া আমি দেখিছোঁ হোম, ভিউ, মেনেজ, একাউণ্ট, অনলাইন ছাৰ্ভিচ। আমি যিহেতু KYC কৰিম, আমি মেনেজত ক্লিক কৰিম। আৰু KYCত ক্লিক কৰিম। এতিয়া আপুনি প্ৰথম অপশ্যন দেখিবলৈ পাইছে বেংক ডিটেইলছ। এতিয়া ইয়াত বেংক নম্বৰটো আৰু ইয়াত IFSC কোড। আৰু 2 নম্বৰ অপশ্যন পান কাৰ্ড। ইয়াত পান নাম্বাৰটো দিব আৰু ইয়াত নাম। তাৰ পাছত তৃতীয় অপশ্যন আধাৰ কাৰ্ড। ইয়াত আধাৰ নাম্বাৰ আৰু ইয়াত নাম। এই 3টা ডকুমেণ্ট দিলেই আপোনাৰ KYC হ'ব। তাৰ পাছত সেভ কৰিব। এতিয়া তলত দেখিবলৈ পাব KYC পেণ্ডিং। যেতিয়া আপোনাৰ KYC আপডেট হ'ব তেতিয়া এপ্ৰুভ KYCত আপোনাৰ ডিটেইলছ দেখিবলৈ পাব। আৰু এনেকৈ আপোনাৰ KYCত আপডেট হৈ যাব। আজিলৈ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।